আপোনাৰ জীৱনত হ'বলগীয়া ঘটনাৰ বিষয়ে আপুনি আগতীয়াকৈ জানিব পাৰিব। মানুহৰ জীৱনটো ভাল বেয়া দিনৰ সমষ্টি। কোনো নাজানে কাৰ জীৱনত কি হয়। প্ৰকৃতিয়ে আমাক কিছুমান লক্ষণ দেখুৱায়, যাৰ দ্বাৰা আমি আমাৰ জীৱনত হ'বলগীয়া ঘটনাৰ বিষয়ে উমান ল'ব পাৰোঁ। হয়তো প্ৰকৃতিৰ এই লক্ষণ চাই চৰাই আৰু জন্তুৱে ভূমিকম্পৰ উমান পায়। আকৌ কুকুৰে ভাল বেয়া কিছুমান লক্ষণ দেখুৱায়। আজি আমি আলোচনা কৰিম প্ৰকৃতিৰ এনে কিছুমান লক্ষণৰ বিষয়ে, যাৰ ফলত আপুনি আগতীয়াকৈ কিছুমান ঘটনাৰ উমান ল'ব পাৰিব। যেতিয়া পৰুৱা চৰাই দলবদ্ধভাৱে গতি কৰে, তেতিয়া বুজিব পাৰি যে আপোনাৰ ধন সম্পত্তিৰ বৃদ্ধি হ'ব। হয়তো ই পৰিয়ালৰ মাজত হ'ব পৰা কণ্ডলৰ কথা সূচাব পাৰে। হাতীয়ে যদি কেতিয়াবা আপোনাৰ ঘৰৰ দুৱাৰৰ আগত শুৰ দাঙে, তেতিয়া বুজিব পাৰি যে আপোনাৰ ঘৰখন অতি সোনকালে ঐশ্বৰ্যশালী হৈ পৰিব। যেতিয়া পাৰ চৰাই নিজ ইচ্ছাৰে গৃহস্থৰ ঘৰত বাস সাজিব আহে, তেতিয়া গৃহস্থৰ বাবে মংগলজনক। যদি কুকুৰে কাৰোবাৰ ঘৰৰ ফালৰ চাই কান্দে, তেতিয়া বুজিব লাগিব এই ঘৰখনৰ মানুহৰ অতি সোনকালে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আমি আমাৰ ঘৰৰ মকৰাৰ জালবোৰ চাফ চিকুণকৈ ৰাখিব লাগে, কাৰণ এইবোৰে আপোনাৰ ঘৰত দৰিদ্ৰতা আনিব পাৰে। আমি জানো যে নিগনি গণেশৰ বাহন। যদি আপোনাৰ ঘৰত নিগনি আছে, তেন্তে ই ধন সম্পত্তিৰ উমান দিব পাৰে, কিন্তু কলা নিগনিয়ে কাজিয়াৰ উমান দিয়ে। যদি কাৰোবাৰ ঘৰৰ চোতালত আঘাতপ্ৰাপ্ত চৰাই পৰে, তেন্তে ই দুৰ্ঘটনাৰ লক্ষণ সূচাব পাৰে। যদি কাৰোবাৰ ঘৰত কাউৰী, ফেঁচা আদি পৰে আৰু গধুৰ মাতেৰে মাতি থাকে, তেন্তে আমি সাৱধান হোৱা উচিত, কাৰণ ই আমাৰ আহি থকা সমস্যাৰ সংকেত দিব পাৰে। বিজ্ঞানৰ যুগত এনেবোৰ লক্ষণৰ কথা আপোনাৰ মনত হয়তো হাঁহিৰ খোৰাক যোগাব, কিন্তু এনেবোৰ আছিল পুৰণি কালৰে পৰা চলি অহা কিছুমান লক্ষণ, যিবোৰৰ পৰা আমি আমাৰ জীৱনত হ'ব পৰা ঘটনাবোৰৰ উমান ল'ব পাৰোঁ। কিন্তু বৰ্তমান যুগত এইবোৰৰ গ্ৰহণযোগ্যতা কিমান, সেয়া এক ডাঙৰ প্ৰশ্ন। নমস্কাৰ। যিসকলে ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো এটা লাইক কৰক আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।